শুভেচ্ছা জ্ঞাপন কৰিলোঁ অলপ সময় লৈছোঁ দুখিত আৰু যিহেতু লোকবাদ্য হাতেৰে বজাব লাগে অকণমান চাউণ্ডত সময় লয় আৰু চাউণ্ডৰ যিসকল ল'ৰা মানে আমাৰ ভাই ককাই আছে সকলোকে ধন্যবাদ আকৌ খুব জোৰে হাত চাবই লাগে
আদি নিৰঞ্জন এই অনন্ত হৈজাত প্ৰভু কৰিলা শয়ন এ শয়ন কৰিয়া পাছে জাগি নিয়া বখিলা এ নিশাখৰ এখনতে চাৰি বেদ বাজ এ ভৈলা
সকলোকে নমস্কাৰ জ্ঞাপন কৰিছোঁ। মাইক্ৰফোনৰ চাউণ্ড অকণ বঢ়াইলে ভাল পাম। ভাল হৈছে। আপোনালোকে সকলোৱে নিজৰ কাৰণে হাত চাপৰি দিব লাগে। সমূহ বিহুপ্ৰেমী ৰাইজ তথা অসমীয়া সত্তা থকা প্ৰত্যেকজন অসমীয়াক আমাৰ ফালৰ পৰা অভিনন্দন আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু প্ৰথমতে সমূহ কৰ্মকৰ্তা উদ্যোক্তা তথা যিসকল মানুহ নহ'লে, যিসকল ব্যক্তি নহ'লে, এই ধুনীয়া মঞ্চখন নহ'লেহেঁতেন সমূহ কৰ্মকৰ্তাৰ কাৰণে খুব জোৰে শেষৰলৈকে হাত চাপৰি লাগে। বিহু পাতা খুব টান হৈ পৰিছে আজিৰ দিনত। বহুতে ভাবে যে অসমীয়া অকল ঠাণ্ডা তুলি বিহু পাতে, কিন্তু সেইটো নহয়। আমি মৰমত দিওঁ। বহাগৰ গোটেই বছৰটোৰ কাৰণে এবাৰে আহে বিহু, আৰু নিজৰ কাৰণে গোটেই বিহুটোৰ কাৰণে, নিজৰ অসমীয়া সত্তাৰ কাৰণে সমূহ কৰ্মকৰ্তা উদ্যোক্তাৰ কাৰণে খুব জোৰকৈ আশীৰ্বাদ তথা হাত চাপৰি লাগে। আৰু নিতুদা আছে চাগে। সমূহ কৰ্মকৰ্তা উদ্যোক্তা সকলোকে ধন্যবাদ। বিশেষকৈ এজন ব্যক্তি, মই যোৱা 2017 চনত সকলোৰে পৰিচিত এজন খুব ভাল মানুহ, আচলতে সকলোৰে মৰমৰ। কেতিয়াবা গালিও পাৰে তেখেতে যেতিয়া উৎপাত কৰে, কেতিয়াবা আৱেগিকো হৈ পৰে আপোনালোকৰ, কেতিয়াবা খুব বেছি গৌৰৱ কৰে তেখেতক লৈ। সকলোৰে পৰিচিত জুবিন গাৰ্গ ডাঙৰীয়া, জুবিন দাৰ কাৰণে হাত চাপৰি লাগে। চ' দাদাৰ লগত মই একেবাৰে সৰু। চ' অসমৰ বিভিন্ন মঞ্চত লৈ ফুৰিছিলে মানুহজনে। যোৱা 10 বছৰ গুৱাহাটীত আছোঁ, পঢ়িবৰ ক্ষেত্ৰত, পঢ়া শুনাৰ ক্ষেত্ৰত গুৱাহাটীত আহিছিলোঁ। আৰু সেই 2017 চনত এইখিনিতে সৰু ল'ৰা এজন ঢোল বজাইছিলোঁ জুবিন গাৰ্গৰ লগত, আৰু সাংঘাতিক মানুহ আছিলে। আৰু সেই কমিটিটো আজি আপোনালোকে যে মাতিছে তাৰ কাৰণে ধন্যবাদ। আৰু দুআষাৰ ক'ব ওলাইছোঁ প্ৰতিধ্বনিৰ বিষয়ে। প্ৰথম কথা হ'ল, সকলোৱে জুবিনদাৰ কথা কয়, মোৰ কথা কয়, প্ৰতিধ্বনিৰ জন্মৰ কথা কেতিয়াও নকয়। খুব গৌৰৱত কম, খুব অহংকাৰত কম আচলতে। যেতিয়া অসমৰ বাহিৰতে ঢোলটো লৈ পেলাই যাওঁ, বিভিন্ন মঞ্চ, বিভিন্ন অঞ্চল এনেকৈ আমি পাইছিলোঁ এই ঢোলটোৰ কাৰণে, ঢোল তাল নেগেৰাৰ কাৰণে। এনে নেশ্যনেল স্কুল অফ ড্ৰামা হওক, শান্তি নিকেতনত বিভিন্ন মঞ্চ আছে সাংস্কৃতিক ক্ষেত্ৰত। চ' বিভিন্নজন মানুহ লগ পাইছিলোঁ তাতে। আৰু এটাই প্ৰশ্নৰ সন্মুখীন হৈছিলোঁ, যিহেতু সাহিত্য সংস্কৃতিৰ মানুহ তাতে বেছি থাকে, যে অসমত অকল চিৰঞ্জীৱ ঢোলেই বজে নেকি? অসমত অকল ঢোল বজে নেকি ৰাইজ? নবজে। বুলি ক'লে ভাল পাম। আৰু তেতিয়া বুকুত খুন্দিয়াইছিলে প্ৰশ্নবোৰে। আৰু খুব গৌৰৱত কয়, এটা খুব ধুনীয়া পৰিৱেশ পাইছিলোঁ মা দেউতাৰ পৰা, আমাৰ টংলাত, মোৰ ঘৰ টংলা। আৰু সেই ঢোল খোল নেগেৰা সাহিত্য সংস্কৃতিৰ লগত যেতিয়া পৰিচয় কৰাই দিছিল, আৰু এজন মানুহ যেতিয়া সাহস হয় মোৰ আগত সদায় আছিল, সেইজন হ'ল জুবিন দা। আৰু দাদাক কৈছিলোঁ, দাদা আৰু মই সিদ্ধান্ত লৈছিলোঁ 2018 চনত, যে অসমত এটা এনেকুৱা দলৰ সৃষ্টি হ'ব য'ত বিভিন্ন লোকগীত, লোকনৃত্য, লোকবাদ্য থাকিব। আৰু খুব দমত বাহিৰত আমি ক'ম আমি অসমৰ পৰা আহিছোঁ বুলি। অসমীয়া জাতি তথা অসমীয়া ভাষা সাহিত্যৰ কাৰণে খুব জোৰে হাত চাপৰি লাগে। এটাই উদ্দেশ্য, আমি মানি অৰিয়েণ্টেড, বাৰে বাৰে কওঁ, প্ৰত্যেকখন মঞ্চতে কৈছোঁ। আজি নিতুদাই জানে কিমান মাননিত আমি ইয়াতে আহিছোঁ। আমাৰ এটাই উদ্দেশ্য, যেতিয়ালৈকে এইবোৰ জীয়াই থাকিব, অসমীয়া জাতি সদায় জীয়াই থাকিব। যেতিয়ালৈকে আমাৰ নিচিনা ল'ৰা ছোৱালী জন্ম হ'ব, আপোনালোকৰ নিচিনা শ্ৰোতা থাকিব, আপোনালোকৰ নিচিনা মঞ্চ এখন থাকিব, অসমৰ ভাষা সাহিত্য সংস্কৃতি কোনো মুচিব নোৱাৰে। অসমীয়া জাতিটোৰ কাৰণে হাত চাপৰিলৈকে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশীৰ্বাদ বিচাৰিছোঁ, যি উদ্দেশ্যলৈ আগবাঢ়িছোঁ, তাতে খুব বয়সস্থ মা দেউতা বয়সৰ মানুহ আছে, আপোনালোকে যেন আশীৰ্বাদ দিয়ক, হাত চাপৰি আমাৰ আশীৰ্বাদ, আৰু উদ্দেশ্যটো যাতে সফল হয়। প্ৰথমবাৰৰ বাবে প্ৰতিধ্বনি আপোনালোকৰ চোতালত, ঘৰৰ চোতালত বিহু মাৰিব আহিছোঁ। সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা, আকৌ জোৰকৈ হাত চাপৰি আৰম্ভ কৰিব ওলাইছোঁ প্ৰতিধ্বনি। ধন্যবাদ।
makoya Hari
পাবলৈ তোমাকে লগ পাবলৈ মনৰে ঐ কথাবোৰ তোমাক খুলি ক'বলৈ মনৰে ঐ কথাবোৰ তোমাক খুলি ক'বলৈ অ হাই কিনো বাটাৰে মাতিলি মইনাকন মাতিলি মইনাকন কিনো মাতে দে মাতে চেলেং বাটৰ ৰাঙলী মদাৰৰ পাতে চেলেং বাটৰ ৰাঙলী মদাৰৰ পাৰ ৰাঙলী মদাৰৰ পাৰ পক্ষীয়েকে খুব হৈ আছিলে ভগী কৰিলে কিয়ে ৰজা দুৰ্যোধন সুখীয় দুখাখন কথা খেলি ধৰ্মৰাজ বনলৈ যায় তৰা সাৰথিয় মথুৰালে নেতাবিয় বলু ভদ গোসাঁয়ে ঢিলা নোকেল পাতিছে গিলা চুৰত পৰিবি তই তৰা বহিবলৈ নিদিলি ধৰা চিৰা চাউলতে কৰিলি চিৰা ডালিম বুকুৰ চালি চিটিকা পাতি জলি যতে মৰততে দিন কৰি অ হাই মৰি খালি ৰখিয়া হম মৰি খালি ৰখিয়া হম ধন্যবাদ জ্ঞাপন কৰিছো খুব জোৰে হাত চাপৰি বিচাৰিছো আচলতে আশীৰ্বাদ বুলি লওঁ সকলোকে ৰঙালী বিহু আকৌ এবাৰ শুভেচ্ছা জ্ঞাপন কৰিলো আশীৰ্বাদ দিবা একেবাৰে সৰু ল'ৰা ছোৱালী আমি কোনো এজনৰ বিয়া পতা নাই কোনো একো কোনোফালে যোৱা নাই সকলো পঢ়ি আছো মই জাষ্ট ইঞ্জিনিয়াৰিং কৰি কমপ্লিট হ'ল চাকৰি সূত্ৰকে চাকৰি আছিলে মঙলদৈ তেতিয়া ব্যৱসায় সংগীত গোটেইখিনি মঞ্চত যি দেখিছে সেইজনে মই আচলতে সকলোকে ৰঙালী বিহু আকৌ এবাৰ শুভেচ্ছা জ্ঞাপন কৰিলো আৰু সমূহ কৰ্মকৰ্তা উদ্যোক্তা সকলোকে তেওঁলোকৰ কাৰণে হাত চাপৰি লাগে দূৰৰ পৰা খুব ধুনীয়াখন বিহু উদযাপন কৰিছে আৰু অহা বছৰ যে আৰু ভাল হওক আপোনালোকৰ তাৰে কামনা আৰু সদায় জুবিনদাৰ কথা কয় মোৰ কথা কয় কিন্তু অসমৰ বিভিন্ন মঞ্চ বিভিন্ন জেগা বিভিন্ন অঞ্চলৰ পৰা খুব গৌৰৱত খুব ধুনীয়া ল'ৰা ছোৱালী লৈ আহিছে ইয়াত গৰলবাসীৰ আশীৰ্বাদ লাগিব খুব জোৰে হাত চাপৰি লাগিব এওঁলোকক সুদূৰ লখিমপুৰৰ ল'ৰা ৰক্তিমৰীয়াৰ কাৰণে হাত চাপৰি লাগে তাৰ ল'ৰা ভুল হ'ব বনাইছে ৰক্তিমৰ কাৰণে হাত চাপৰি বিচাৰিছোঁ আৰু আটাইতকৈ মৰমীয়া ছোৱালী এজনী আছে আমাৰ সুদূৰ শিৱসাগৰৰ পৰা আহিছে ৰিকি সন্দিকৈ ৰিকি দবা বজাইছে নাচিছে গগনাও বজাইছে আৰু গানো গাই মাজে মাজে ৰিকিৰ কাৰণে হাত চাপৰি লাগে ৰিকি দবাটো জোৰে বজাই দিব লাগে আৰু আমাৰ প্ৰাণ বুলি কওঁ আচলতে সদায় তাক জোকাওঁ যে কিবা কিবি খাবি একদম কম খায় আৰু দেখাত একেবাৰে কিন মিল আৰু কিন্তু আমাৰ প্ৰাণ সুদূৰ তেজপুৰলৈ ঋষিকেশ মহন্ত বাঁহী বজাইছে বাঁহীৰ কাৰণে হাত চাপৰি লাগে আৰু এজনী টিকলি ছোৱালী আছে আমাৰ শিৱসাগৰৰ পৰা আহিছে বাৰ্ডি সন্দিকৈ বাৰ্ডিৰ কাৰণে হাত চাপৰি বিচাৰিছোঁ সকলোৰে পৰা আৰু আপোনালোকে হয়তো ভালে পাইছে দেখিবলৈও ধুনীয়া ছোৱালী ওখ পাখ খুব গৌৰৱত চিনাকি কৰাই দিছোঁ সুদূৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰী সাগৰিকা আমাৰ মিৰ্জাৰ ছোৱালী সাগৰিকাৰ কাৰণে খুব জোৰে হাত চাপৰি লাগে আৰু মোৰ ভাইটি খুব মৰমৰ আৰু অভিমান বেছি ল'ৰাজনৰ আজি খুজি কাটি আমাৰ লাগিলে মৰমৰ আমাৰ অলিয়ান ভুল
জাতিটো আৰু নিজৰ ভাষা সাহিত্যৰ কাৰণে এবাৰ থিয় দিলে ভাল পাম সকলোকে প্ৰত্যেকজন অসমীয়া সত্তা থকা মানুহক নিজৰ জাতিটোৰ কাৰণে একেলগে সকলোকে আকৌ এবাৰ ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ